সংবাদমেলৰ মূল উদ্দেশ্যটো হ'ল যে যোৱাকালি এটা নিউজ অসমৰ এটা নিউজ চেনেলে মোৰ বিৰুদ্ধে এটা বাতৰি প্ৰকাশ কৰিছে যে শ্ৰীৰামপুৰৰ বিজেপি নেতাই চলাই আছে চেণ্টিগেট। এই বাতৰিটো মোৰ দৃষ্টিগোচৰ হৈছে আৰু মই ভাবোঁ যে এটা দায়িত্ববান নিউজ চেনেলে এনেকুৱা কেয়াৰলেছ বাতৰি যিটো সত্য নহয় অসত্য বাতৰি প্ৰকাশ কৰিব নালাগে। কাৰণটো যে আপোনালোকে চবেই জানে, আপোনালোকে চব শ্ৰীৰামপুৰ গোসাইগাঁৱৰ আমাৰ সাংবাদিক ভাইসকল চবেই গম পায় যে মোৰ বিৰুদ্ধে এইটো ষড়যন্ত্ৰ কৰা হৈছে ৰাজনীতিকভাৱে, যে ষড়যন্ত্ৰৰ বলি কৰিব মানে মোক ভাবিছে ষড়যন্ত্ৰভাৱে যে ৰাজনীতিৰ মোৰ কেৰিয়াৰটো শেষ কৰাৰ কাৰণে। কিন্তু মই এইটো ভাবোঁ যে ইয়াত মোৰ শ্ৰীৰামপুৰবাসী ৰাইজে মোক জানে আৰু গোসাইগাঁও কামাৰ অঞ্চলৰ আপোনালোকে সাংবাদিক, আপোনালোকে চব গম পায় যে আপোনালোকেও যদি কিবা তথ্য আছে কোনো চেনেলৰ ওচৰত যে কোনোবাই কৰিছে আপোনালোকে এই তথ্যখিনি ফাটিল কৰক। আৰু মই ইমানখিনি ক'ম আৰু এবাৰ যে আমাৰ BTRৰ চিফ মহোদয়কো ইয়াত জড়িত কৰা হৈছে। এখেতেও এজন নিষ্ঠাবান মানুহ, এখেতে দেশৰ হৈ ৰাইজৰ হৈ কাম কৰি আছে আৰু এখেতকো এনেকুৱা ভুৱা বাতৰি সোমাব নালাগে আৰু পুৰুষ নোহোৱাকৈ কোনো বাতৰি প্ৰচাৰ কৰিব নালাগে। মই ইমানখিনি কৈছোঁ আৰু মই অনুৰোধ কৰিছোঁ সাংবাদিক ভাইসকলক যে আপোনালোকেহে আমাৰ দেশটোক আগুৱাই লৈ যাব, সাংবাদিক ভাইসকলৰ মেইন ভূমিকা। সেইকাৰণে মই অনুৰোধ কৰিছোঁ, যদি মই আকৌ এবাৰ কৈছোঁ, যদি মই চেণ্টিগেটৰ লগত জড়িত বিজেপি নেতা বুলি কৈছে যে লগে লগে বিজেপিকো ইয়াত বদনাম কৰাৰ এটা ষড়যন্ত্ৰ চলাইছে, যে যদি মই চেণ্টিগেটৰ লগত জড়িত হৈ আছোঁ আপোনালোকে মোক প্ৰুফ দিয়ক আৰু মোক শাস্তি দিয়ক। কিন্তু মই এইখিনি কৈছোঁ যে মই 100% যে মই কোনো চেণ্টিগেটৰ লগত জড়িত নহয় আৰু মই কেতিয়াও থকা নাই আৰু কেতিয়াও মই এইবিলাক কাম নকৰোঁ আৰু মই সদায় ৰাইজৰ হকে মাত মাতি আছোঁ, ৰাইজৰ হৈ কাম কৰি আছোঁ। এইখিনি মোৰ দুখ যে মই ৰাইজৰ হৈ কাম কৰি আছোঁ, এইকাৰণে মোৰ পিছে এটা ৰাজনৈতিক ষড়যন্ত্ৰ চক্ৰৰ বিৰোধীয়ে কাম কৰি আছে। এইখিনি কাম কৰি আছোঁ আৰু ৰাইজৰ হকে কাম কৰি আছোঁ। তো আজি মই যদি শ্ৰীৰামপুৰ গেটৰ লগত মই জড়িত, মই যদি চেণ্টিগেটৰ লগত জড়িত, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ DGP মহোদয়ে গম পায় যে ক'ত কি চলি আছে। মই DGP মহোদয়ক মই অনুৰোধ জনাইছোঁ যে এখেতে তদন্ত কৰক আৰু তদন্ত কৰি পেলাই এখেতে মোৰ বিৰুদ্ধে আৰু মই যদি জড়িত হৈ আছোঁ মোৰ বিৰুদ্ধে তদন্ত কৰি মোক শাস্তি দিয়ক। আৰু যদি মই জড়িত নাই তেতিয়াহ'লে যেই চক্ৰটোৱে যে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে এই চক্ৰটোক অতি সোনকালে উলিয়াই আনি সিহঁতক শাস্তি দিব লাগে। আৰু মোৰ ইমানখিনি কথা যে মই কোনো চেণ্টিগেটৰ লগত মই জড়িত নহয় আৰু যিটো নিউজ চেনেলে যে মোৰ এগেইনষ্টে বাতৰি প্ৰকাশ কৰিছে যে মই ইমানখিনি ক'ম যে বাতৰিটো টোটাল ভিত্তিহীন। তাত আপোনালোকে চাইছে, আপোনালোকে চবেই আমাৰ দেশৰ এটা মানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ